थांनाय हराव गरेस्वर ओनसोलनि नावकाटानि गंसे फरायसालिनि लांगोनायाव दुंहाव थासारि सोमजियो। हरनि समाव नावकाटा मागुरमारि कमलाबारि फरायसालियाव सिखाव खावनो फैनाय सानै सिखावखौ रायजोफोरा हमनो हायो। गंसे टेम्प'जों सिखाव खावनो फैनाय सानै सिखावखौ रायजोफोरा हमनानै पुलिसनो गथायो। जाथाय जायगायाव रागा जोंखांनाय रायजोफोरा सिखावफोरा बाहायनाय टेम्प' गारिखौ सावनानै होयो। गुबुन फारसेथिं बे जाथायनि सोमोन्दै ओनसोलनि रायजोफोरा खौरां बिजोङाव ओरैबायदि फोरमायो। হয় তাৰমানে আমাৰ এইখন স্কুল বুলিয়ে নহয়, আমাৰ এইটো এৰিয়াত বিভিন্ন স্কুলত মানে বিভিন্ন সময়ত চোৰ কাৰ্য হৈ আছে। আমাৰ বিদ্যালয়ত 4-5 বাৰ আগত হৈছে। আজি আমি এখন মানে সন্দেহজনক গাড়ী এখন পালোঁ, সৰু আমাৰ ভেন পাই পেলাই আমাৰ সন্দেহ হ'লে এইখন গাড়ী এজনে আমাক ফোন কৰি দিলে এখন গাড়ী ৰখি আছে। আমি লগে লগে গম পাই মই 4-5জন মানুহ এনেকৈ লগত লৈ আহিলোঁ। আমাৰ ষ্টাফ আহিল, চকীদাৰ আহিল, গাৰ্জেনো আহিল। আহি পেলাই এনেকৈ যে দেখোঁ গাড়ীখন তাত ৰখা আছে, তলা চলা মাৰা আছে। গাড়ীখনত আমি দুজনক থৈ আমি বাকী কেইজন সোমাই আহিলোঁ। আহি আমাৰ অফিচৰ কাষৰ ৰুমটোতে যে সোমাওঁ, তাতে এজন মানে সোমাই আছে। দৰ্জা তালা চালা গোটেইকেইটা ভাঙিছে, তাত সোমাই পেলাই তেওঁ বস্তুবিলাক চপাইছে। লগে লগে মই নিজেই এজনক মানে সাবত মাৰি ধৰি ল'লোঁ আৰু বাকীবিলাক চিঞৰ বাখৰ কৰা গোটেই মানুহ আহিল। আৰু এজন ইফালে দৌৰ মাৰিলে, আৰু দৌৰ মাৰা তেওঁকো দুজন মানে আমাৰ ছাত্ৰ প্ৰাক্তন ছাত্ৰ তেওঁলোকে খেদি ধৰিলে। ধৰাত দেখিলোঁ যে গোটেইখিনি আমাৰ বিদ্যালয়ত যি মটৰ আছে বা কাগজ আছে বা কিবা কিবি অফিচিয়েল বস্তু আছে গোটেইবিলাক তালাবিলাক ভাঙি মানে বেগত সোমাই লৈছে, বস্তাত সোমাই লৈ ওপৰত কাগজবিলাক দিছে। দিয়াৰ লগে লগে মানুহ গেডাৰিং আমাৰ স্কুলখনত ভাল পোৱা মানুহ বহুত আছে। গোটেই এৰিয়াটো মানুহ গেডাৰিং হ'ল। গেডাৰিং হোৱাৰ পিছত আমি কি কৰোঁ, তেওঁলোকৰ মানে হেৰি কাৰণে প্ৰটেকশ্যনৰ কাৰণে আমি এটা ৰুমত তেওঁলোকক সোমাই ৰাখিলোঁ। কাৰণ কোনোবাই কোবাব বা কিবা কৰিব, সেইকাৰণে আমি আমাৰ কেইজনমান ছাৰে লগ লাগি তেওঁলোকক ধুনীয়াকৈ ৰাখিলোঁ। এম বি স্কুলৰ ছাৰসকলো আহিল, আমাৰ ঘৰনো আহিল, আমাৰ যিখন আমাৰ এই মন্দিৰ সমিতি আছে তেখেতসকলো আহিল। অহাত সকলোৱে এনেকৈ ৰাখি পেলাই ৰাখিলোঁ। আমাৰ প্ৰদীপ নাৰ্জাৰী তেওঁ আহিল। লগে লগে আমাৰ পুলিচকো খবৰ দিয়া হ'ল। এই কৰোণাও হৈছিল, তেওঁ খবৰ দিলে পিছত আমাৰ খোৱাকপুৰত ষ্টাফ অলপ কম, দুজনমান আহিল। তেওঁলোকে তাৰমানে অলপ সন্দেহ কৰিছে, মানে মানুহখিনি উত্তেজিত হৈ আছে। তাৰপিছত গোৰেশ্বৰত যোগাযোগ কৰিলে, তাৰ পৰাও আহিল। অহাৰ পিছত আমি তেখেতসকলক কিছু কথা জনালোঁ। তেখেতসকলক কৈছে আজি বহুত গেডাৰিং হৈ আছে, এতিয়া আমাৰ কথা শুনাৰো হেৰি নাই, পৰিৱেশ নাই, আৰু মানুহখিনি অলপ উত্তেজিত হৈ আছে। আমি এওঁলোকক কেনেকৈ নিব পাৰোঁ সেইটোহে আপোনালোকৰ কালি থানাত আহিব লাগিব বা নাম্বাৰ চাম্বাৰবিলাক আমাক দিয়ক। আমি নাম্বাৰখিনি দিলোঁ, গোটেইখিনি কথা ক'লোঁ। কিন্তু আগত আমাৰ বহুতবাৰ চুৰি হৈছে মটৰ। এই আনো এসপ্তাহৰ পিছত আকৌ নোহোৱাই হয়। কোনোবাই কোনেই নিয়ে কি নিয়ে, আমাক আজি স্বীকাৰ কৰিছে। 2 মাহ আগত এবাৰ আহিছে, তাৰে বোলে আৰু 2 মাহমান আগত আহিছে। সেইখন স্কুলত আহিছে, নাওকাটা হাই ছেকেণ্ডেৰী, বিষ্ণু মন্দিৰ, তাৰমানে বিভিন্ন জেগা, উত্তৰ পেটনা হাইস্কুল, যোগী সত্যানন্দ, গোটেইবিলাকত আহিছে। এওঁলোকে কিন্তু আমাৰ তাত 2বাৰ অহা 3বাৰ অহা বুলি স্বীকাৰো কৰিছে। তাৰপিছত যেতিয়া আৰু পুৰৰ আৰু আমাৰ গোৰেশ্বৰ মিলি আহিল ষ্টাফ, তেখেতসকলক আমি গতাই দিয়াৰ পিছত আমি এতিয়া এনেকৈ ৰখি আছোঁ। আৰু ঘটনাটোখিনি তেওঁলোক 3জন অহা বুলি কৈছে, 2জনক ধৰিলোঁ, এজন পলাইছে, তেওঁৰ নাম ৰূপচন বুলি কৈছে। আৰু তেওঁলোকৰ এটা মোবাইল ৰৈ গৈছে। মোবাইল তাৰমানে আমি ল'লোঁ। মোবাইলটো লোৱাৰ পিছত আমাৰ খোৱাকপুৰ আইচি কিবা নাম আছিলে তেখেতৰ, আলি নহয়, কনিষ্টবল এজনৰ হাতত সেইটো মোবাইলটো দিয়া হৈছে। আৰু বেলেগ বস্তু তেখেতসকলৰ একো নাই। আৰু তোৰ নামকেইটা মোক গোটেই ৰূপচন্দ বুলি এজনৰ নাম জানিছোঁ, তেওঁ পলাইছে। এওঁ 2জনৰ নাম, এজন জাকিৰ বুলি কৈছে, কিন্তু হয়নে নহয় আৰু কোনো তথ্য নাই। তেওঁলোকৰ হাত কাগজো নাই। তেওঁলোকে ৰঙিয়া বুলি কৈছে, কিন্তু এজন লোহাৰ বেপাৰ কৰা বুলি কৈছে, এজনৰ হাজো। আৰু তেওঁলোকে আকৌ ঘৰত ফোন কৰিলে, শাহু মায়ে হওক বা মিছেছৰ হওক, তেওঁলোকে কিন্তু লগে লগে প্ৰশ্ন কৰিছে, কি ধৰা পৰিছ নেকি, মাৰিছে নেকি, এনেকুৱা তেনেকুৱা প্ৰশ্ন। তাৰমানে তেওঁলোকে প্ৰফেচনেলি চোৰে হয়। এইটো কথা আমি আজি প্ৰতীয়মান হৈছোঁ। এইখিনিয়ে আৰু নিশ্চয়কৈ ক'ব লাগিব। আমাৰ ইয়াত কলবাৰী মাগুৰমাৰী হাইস্কুল, ইয়াত প্ৰায় মাজে মাজে ৰাতি চোৰ হৈ থাকে। গতিকে আমি ভাবোঁ কি ইয়াতে কিছুমান ৰাতি নিচাসক্ত ল'ৰাই বা নিচাসক্ত যুৱকে এইবিলাক কৰে নেকি, ড্ৰাগছ মুঠ খাবৰ কাৰণে। কিন্তু আজি অফিচ ৰুমৰ ভিতৰত ধৰা পৰিল যে কিছুমান ডেম্পৰ ভাঙা চিঙা বেপাৰ কৰা যুৱক, এই মুকালমুৱা নেকি তাৰ পৰা আহিছে। ইয়াতে ভাঙা চিঙা মানে বেপাৰ কৰাৰ লিংকত আহিছে। আহি পৰে ইয়াত অফিচ ৰুমত 4জন সোমাই আছে ল'ৰা। সোমোৱাৰ পিছত আমাৰ গাড়ীৰ ড্ৰাইভাৰজনে গম পালে ইয়াৰে ওচৰৰ, গম পোৱাৰ পিছত খবৰ দিলে, আমাৰ হেড ছাৰক খবৰ দিলে আৰু স্কুলৰ সুবিধাৰ খবৰ দিলে। তাৰপিছত আহি পেলাই দেখা পায় যে হয় সোমাই মানে কিবা কিবি বস্তু লৈ আছে। যেতিয়া দেখা পালে বাহিৰৰ পৰা তলা মাৰি দিলে, তলা মাৰি দি গোটেইখিনিকে ধৰিলে। ধৰাৰ পিছত 2জন পলাই যাব সক্ষম হ'ল, আৰু 2জন মানে প্ৰশাসনে আহি ধৰিলে। ধৰাৰ পিছত মানে লৈ গ'ল প্ৰশাসনে। গতিকে আমি এই মানে কাৰুকাৰ্যক আমি গৰিহণা দিছোঁ যে সুদূৰ সেই ভাঙা চিঙা বেপাৰী ইয়াতে আহি আমাৰ এই মানে অনুষ্ঠানবিলাকত চুৰ কৰিব। গতিকে আমি আৰু হাত সাৱটি বহি থাকিম, গতিকে এইটো নহ'ব। গতিকে এইবিলাক চোৰ ডকাইত মানে আমি ধৰি কেনে উচিত শাস্তি দিব লাগিব। প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এই চোৰকেইটাক উচিত শাস্তি দিয়ে যেন।
হয়, আমি মানে নাওকটা চকত বজাৰ কৰি আছিলোঁ। আমি কেইজনমান বন্ধুৱে তাতে গম পালোঁ যে ইয়াত মানে স্কুলত চুৰি হৈছে। আমি আহিলোঁ, আহি পেলাই দেখা পালোঁ ৰাইজে মানে তেওঁলোকক আবদ্ধ কৰিছে। লগতে স্কুলৰ যি মানে হেড ছাৰ হওক বা যিখন স্কুলৰ মানে টিচাৰ ষ্টাফে তেওঁলোকক বন্দী কৰি ৰাখিছে ৰুম এটাৰ ভিতৰত। এতিয়া কথাটো হ'ল প্ৰশাসনে তেওঁলোকক লৈ গ'ল, ৰাইজৰ পৰা তেওঁলোকক লৈ গ'ল। লৈ গৈ কি কৰিব? তেওঁলোকক যদি এৰি দিয়ে কিন্তু এইটো কথা কিন্তু বেয়া হ'ব। গতিকে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু লগতে আমি স্কুল যি বিভাগ আছে, স্কুলৰ শিক্ষা বিভাগ, এই শিক্ষা বিভাগটোক আমি এটা কথা জনাব বিচাৰিছোঁ আৰু চৰকাৰক জনাব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ অসমৰ স্কুলবিলাকত যিবিলাক বাউণ্ডেৰী ৱাল বা স্কুলৰ যিবিলাক মানে বেৰ আছে, এইবিলাক মানে ইয়াত ভালদৰে নাই। গতিকে আমাৰ অঞ্চলত যিবিলাক স্কুল আছে তেওঁলোকৰ ৱাল নাই। গতিকে ৱালৰ ব্যৱস্থা কৰিব লাগে আৰু নাইট চকীদাৰৰ ব্যৱস্থা কৰিব লাগে। কাৰণ স্কুলবিলাকত বিভিন্ন ধৰণৰ সম্পত্তি থাকে, স্কুলৰ মটৰ হওক বা স্কুলৰ যিবিলাক নথি পত্ৰ আছে এইবিলাক মানে সম্পূৰ্ণৰূপে মানে সুৰক্ষিত নহয়। ইতিমধ্যে গম পাওঁ মানে চোৰবিলাকে বা যিকেইজন চোৰ 3জন আছিল বুলি কৈছে, 3জন মধ্যে এজনটো পলালে, বাকী 2জনক ধৰিলে। সেই 2জনক তেওঁলোকৰ মুখৰে গম পোৱা মতে তেওঁলোকে ইতিমধ্যে ইয়াৰ পূৰ্বেও 2-3বাৰ ইয়াতে চুৰ কৰিছে আৰু এই অঞ্চলত বাঙালীপাৰা স্কুলত চুৰ হৈছে বা অঞ্চলত বিভিন্ন ধৰণৰ চুৰ হৈছে। মন্দিৰ, আমাৰ যিবিলাক নামঘৰ এইবিলাকতো তেওঁলোকে চুৰ কৰিছে। গতিকে এই চুৰবিলাক আচলতে সাহস পাইছে তেওঁলোক প্ৰশাসনৰ হেমাহিৰ কাৰণে। গতিকে প্ৰশাসনে হেমাহি কৰি আছে কাৰণে আজি চুৰবিলাকে চুৰ কৰিবলৈ সাহস পাইছে। এই 7 গধূলিতে মানে তেওঁলোকে 8টামান বজাতে তেওঁলোকে চুৰ কৰিবলৈ সুবিধা পাইছে। যদিহে আজি স্কুলৰ মানে শিক্ষকসকলে যদি গম নাপালে হয় বা ৰাইজে যদি গম নাপালে হয়, তেওঁলোকতো চুৰবিলাকে তেওঁলোকৰ যিবিলাক চুৰ কৰা বস্তু লৈ গ'লহেঁতেন। ইতিমধ্যে তেওঁলোকে টেম্পু এখন আনিছে, টেম্পুত উঠাই পেলাই লৈ গ'লহেঁতেন। গতিকে ভাগ্য ভাল, ৰাইজে তেওঁলোকক ধৰিছে। কিন্তু ধৰাৰ ওপৰত তেওঁলোকে প্ৰশাসনে লৈ গৈছে। এতিয়া লৈ গৈ তেওঁলোকৰ দায়িত্ব সামৰিলে নহ'ব, তেওঁলোকক উচিত শাস্তি দিব লাগিব যাতে দ্বিতীয়বাৰ তেওঁলোকে এনেকুৱা ধৰণৰ কাম নকৰে। লগতে কোনো যাতে এনেকুৱা ধৰণৰ কাম কৰিবলৈ যাতে সাহস নাপায়, তাৰ কাৰণে তেওঁলোকে প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগিব। টেম্পুখন ইতিমধ্যে ৰাইজে জ্বলাই দিছে, উত্তপ্ত হৈছে ৰাইজে। কাৰণ ইতিমধ্যে এই চোৰবিলাকে মানে উপদ্ৰৱ বাঢ়ি গৈছে চোৰৰ। আৰু আমি প্ৰশাসনক এটা কথা দাবী জনাব বিচাৰিছোঁ, আমাৰ তামোলপুৰৰ SP মহোদয় আৰু লগতে আমাৰ গোৰেশ্বৰ থানাৰ OC মহোদয় আৰু আমাৰ খোৱাকপুৰ IC মহোদয় এটা কথা দাবী জনাব বিচাৰিছোঁ। আমাৰ যিবিলাক ইয়াত ডেম আছে, ভাঙা চিঙা বেপাৰ কৰে, যে লোহা ভাঙা বেপাৰ কৰে, এই বেপাৰ কৰা এই মানে তেওঁলোক সন্দেহ উপজিছে। ইতিমধ্যে কিছু ৰাইজে কৈছে মানে এওঁলোকক মানে এই ভাঙা চিঙা আনিব যোৱা দেখা পাইছে বোলে। গতিকে হ'বও পাৰে নহ'বও পাৰে, কিন্তু এই ভাঙা চিঙা বেপাৰীৰ ওপৰত সন্দেহ আছে। গতিকে এওঁলোকক মানে প্ৰশাসনে নজৰ দিব লাগিব। আৰু ভাঙা চিঙা বেপাৰীসকল ক'ৰ পৰা আহে, আচলতে ক'ত ঘৰ বা তেওঁলোকৰ মানে নথি পত্ৰবিলাক মানে প্ৰশাসনে ল'ব লাগিব। কাৰণ আমাৰ ৰাইজৰ এটা মানে সন্দেহ উপজিছে মানে ভাঙা চিঙা বেপাৰীৰ ওপৰত। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা এটা কথা প্ৰশাসনক জনাব বিচাৰিছোঁ, এই ভাঙা চিঙা বেপাৰীসকলক অলপ নজৰ দিব লাগিব। আৰু ইতিমধ্যে এই চোৰসকল কিন্তু প্ৰফেশ্যনেলি চোৰ হয়, মানে চুৰ কৰি থকা মানে যিবিলাক ল'ৰা আছে এইবিলাক তাৰমানে ঘৰৰ মানে গম পায়। মানে এই ধৰাৰ পিছত ঘৰৰ পৰা ফোন কৰিছে, আমাৰ শিক্ষকসকলে শুনিছে, মাক বাপেকে মানে ফোন কৰিছে মানে ধৰিলে নেকি। গতিকে এইটো কথা কেনে কথা, মানে মাক বাপেকেও জানে তেওঁলোক প্ৰফেশ্যনেলি চুৰ হয়। গতিকে এই চোৰসকলক মানে ধৰি পিনে মানে কোনো ধৰণৰ মানে এৰি দিব নালাগে, একদম মানে কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।